ঐ এতিয়া তই বগৰীৰ টাইমত কাজিয়া লাগছিলি এতিয়া গেলি মাৰব নেকি হে তাকেতো ভাবছো ৰ মই ভয়ো লাগছি অলপ অলপ মানুহ বা আছে নে নাই তাৰো ঠিক নাই হে যোনটি নাযায় ৰ কুকু যদি হি নামৰে মোৰ কিন্তু মস্ত ভয় লাগছি দে টিকুই আমাৰ তাক বগৰী আনিব যাওঁতে মই মাৰছিলো মোকো মাৰব নেকি এতিয়া সি ও নামৰে ৰ কিবা এটা কৰিম ৰ কৰবা লাগব এন্দৰামডাল মস্ত সদ দে ও তো আমক লাগি পাগলা হৈ আছা ৰ এন্দুলেচিডাল ইমান সৎ এন্দুলেচিডাল ইমান ফুলছি মই দেখি পাগলা হৈ আছো কথালে কিন্তু মস্ত ডাঙৰ হৈছি দে কিবাকে হলেও মাথাটো কৰবি কোনি আকাচা টিঙৰ পিছফালে এই কোনি আকাচা হে 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 বুলি তোক দেখা পালা হে কৃষ্ণগুৰু প্ৰভু তুমি বাচাবা আৰু মোক কিতা কোনি নো মই যাবা লাগব না ৰন্ধা আইবি হা জুন্তি আমি ৰবা হা নয়ান ধৰাত পছু ও জুন্তি তোমাৰ তাকে বেহুছিল মই ক্ষমা খুজিবে তুমি আৰু মাৰা নেকি সেইকাৰণে ভয় লাগছি ৰবা ও তোমাক আৰু মাৰবে লাগা কি আছে মোৰ ও তুমি মোক ক্ষমা কৰি দিবা দে ও কি উৰখমা লাগে তোমাক ও তোমাৰ লগত যে কাজিয়া লাগলো সেইকাৰণে ভুলটো মোৰে আছিল দে ও যে হাইছে চিঙি মাটিত পৰলাক দেখো আহা ব আহি रोम रोम भाइयों ও তুমি নিজে চাৰখান পালি নিজে বলে ও তো নাই ইমানো সন্মানৰ যোগ্য নহয় দিয়া বেঞ্চিতে বহা এতিয়া শুনচোন ইমান অপমান কৰছি কিয় বলি লেচু আৰু আমো চিজনটো যাবা দি তাৰপিছত খেলা দুখ হৈ আছো ও তো নাৰ বগৰী হে গল কি নকবা 2-4 টা লাগছিল শেষে হল দে ও বস্তা বস্তা বলে 40 টকা কেজি কৰি বেচিছো হা কি নকবা দামেই নাই 40 টকাকে দিলো দে ও আজি বে আমাৰ টাকা কেনকা বেলাগা হল তোমাৰ কচোন ও জন্তি তোমাৰ লগত কাজিয়া কৰি ফেলে মই দিনত ঘুমবা পাৰা নাই ৰাতি হলে কাম কৰিব পাৰা নাই ও হয়নে ও জন্তি মই খালো কি কৈছো তোমাৰ লগত কাজিয়া কৰাৰ পিছত মই খাবাই পাৰা নাই আকৌ ও আমান মানাক পচালো দি ভাত খাও মই ও তুমি আকপোৱা চালুৰ ভাত খাবা পাৰা আৰু আকৌ খাবা পাৰা নাই নাই জন্তি তুমি মোক মাফ কৰি দিবা দে ও মা আমাৰ তা কোনি আছে ও ইয়েছি ই মোক বগৰী আনিব যাওঁতে মাৰছিল মাৰ ও মই জানো ৰ বগৰী আনিব যাওঁতে যে সি তোক মাৰছি ও এতিয়া যাম মই ই মাৰব নেকি মোক ক্ষমা খোজ তই ও টিকু তই আৰু মই একা লাগে পঢ়া তই মোক বয়া নাপি দে যি হল ভুলুক ভুলে হৈ গেল আৰু মই পাৰা নাই তই মোক যি পকা চপৰা পিঠিত মাৰছিলি এই যি হৈছে দে তই মায়াক মাৰো নেকি ও নালগে ৰ ইছান মাৰবে ও জন্তি আগৰ কথাগিলা ধৰি নাথকিবে চলটোক মাৰবে নেদবে হাক দে ও নামৰা ৰবা ও আমাৰ চলি চিকে মাৰি হাত নগুন্ধ হয়তো ও তুমি আমাক শিকা বুলি কলা ও তোমাক তো চিকে বুলি কোৱা নাই ৰবা তুমি হলা এটা খেল ও কিনো কথা কোৱা তুমি মোক খেল বুলি কলা তোমাক তাকে মই সৰু হৈ আলো ও তুমি খেল নহয় কি বগৰী তেল লাগাতে বা হৰকানটো হাতৰ লগত লেটি বেটি আমাৰ দেহি চাবাৰাই সোমাই নাই তেওঁৰ যিও একদিন চাৰিটা বগৰী খাদলো তেওঁৰ মুখৰ কথা বাপৰে বাপ আগৰ কথাগিলাখনৰ কাৰণে দেখোন মই ক্ষমা খুজিছো ও তোমাৰ এনেকা নহব ৰবা তোমাৰ এটা বেলেগ ব্যৱস্থা কৰিব লাগিব ও কি ব্যৱস্থা কৰ আমাক কইলা মিঠুই নেফালে চোন দুকা 2 গিলাচ গাখীৰ খুৱাম যা এই বুঢ়ীক এই ৰাস্তাত দলি থৈ ডোন্ট টাচ মি আমি নিজেই যাম তোৰ লেচু আৰু আম লগা কাৰণে বৰ বাহাদুৰি হৈছি কুকুৰৰ লেজ 7 পোৱা খেউই দি মালিচ কৰিলেও চিধা নহয় তুমি যি খাই জন্তি মোৰ খং উঠিলে কিন্তু কথা বয়া হৈ যাব কইলা মিঠুন গজুমৰা মোক এৰি থৈ গেলি এই বুঢ়ী তোৰ বেলেগৰ ঘৰত আহি বৰ বৰ কথা তই থাক মই যাওঁ মোৰো যি মুখখনৰ ফাটা মুখ মানুহ কয় নহয় কথাতে বতা পায় কথাতে কাটা যায় মই যদি এইবাৰ বাচো নহয় এন্দুৰ দেখি মই কেতিয়াও নাহো মাছৰ লোভত মৰে বগলী লেচুৰ লোভত মৰে নমলি